নাগৰিকত্ব সংশোধনী বিধেয়ক বিলখনে ভাৰতীয় ধৰ্ম নিৰপেক্ষতাক কুঠাৰঘাত কৰিব। এই মন্তব্য মনজিৎ মহন্তৰ। নগাঁও জিলাৰ জুৰিয়াৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান 277 নং বালক মুক্তাব বিদ্যালয়ৰ শতবাৰ্ষিকী আজি অন্তিম দিনৰ মুকলি সভা অনুষ্ঠানত বিশিষ্ট সাংবাদিক মনজিৎ মহন্তৰ লগতে উপস্থিত থাকে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি। 1918 চনতে স্থাপিত হোৱা বিদ্যালয়খনৰ পৰা অধ্যয়ন কৰি অঞ্চলটোৰ বহু লোক ৰাজ্যৰ লগতে বহিৰাজ্যতো প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে। অঞ্চলটোৰ ঐতিহ্যমণ্ডিত এই বিদ্যালয়খনৰ শতায়ু উপলক্ষে যোৱা দিনেই ছাত্ৰৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলো ব্যস্ত হৈ পৰিছিল। সকলো যেন নষ্টালজিক হৈ পৰিছিল নিজৰ বিদ্যালয়খনৰ সহপাঠীক লগ পাই। আজিৰ অন্তিম দিনৰ কাৰ্যসূচীৰ পিছতেই নিজম পৰিল বিদ্যালয়ৰ প্ৰাংগণ। আনহাতে বিশিষ্ট সাংবাদিক মনজিৎ মহন্তক নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সাংবাদিকগৰাকীয়ে এইদৰে মত প্ৰকাশ কৰে। খুব ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে চেষ্টা কৰিছে জাপি দিবলৈ, আকৌ গৃহীত কৰাব খুজিছে, ৰাজ্যসভাত আকৌ উত্থাপন কৰিবলৈ। আমি সেইকাৰণে ইয়াৰ বিৰুদ্ধে তেওঁলোকে যেনেকৈ উত্থাপন কৰিবলৈ বিচাৰিছে, গৃহীত কৰাবলৈ বিচাৰিছে, আমি সেইখন কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে আমি বহুবোৰ ৰাজনৈতিক দলৰ সৈতে বিৰোধী কথা বতৰা হৈছোঁ আৰু সম্পূৰ্ণৰূপে আহ্বান জনাইছোঁ যে অসমত যদি সকলোৱে বিচাৰে, অসমৰ ৰাইজে বিচৰা মতে যদি তেওঁলোকে নিজৰ স্থিতি স্পষ্ট নকৰে ৰাজ্যসভাৰ মজিয়াত বিধেয়কখনৰ বিৰুদ্ধে, তেতিয়াহ'লে তেওঁলোককো আমি শত্ৰু হিচাপে চিনাক্ত কৰিম। কিন্তু বাধ্য হ'ব অসমৰ মানুহ এই আইনখন অসমত বলবৎ হ'বলৈ নিদিয়ে। অসমত বুলি নহয়, ভাৰতবৰ্ষ। আমিতো অসমৰ কাৰণে অকল যুঁজ কৰা নাই, আমি যুঁজ কৰি আছোঁ ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰটো ৰক্ষা কৰিবৰ কাৰণে। আমি যুঁজ কৰি আছোঁ ভাৰতীয় সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰিবৰ কাৰণে। আমি যুঁজ কৰি আছোঁ ভাৰতবৰ্ষখনক এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে বৰ্তাই ৰাখিবৰ কাৰণে। গতিকে সেইটোত যদি কোনোবা বিজেপি বা RSSে কুঠাৰঘাত কৰিব খোজে, সেইটোক যদি বানচাল কৰি পেলাই তেওঁলোকে নিজৰ মতে হিন্দুত্ববাদী ৰাষ্ট্ৰ কৰিব খোজে, সেইটো কোনো পধ্যে মানি লোৱা নহয়। সৰ্বশক্তি তাৰ কাৰণে যদি জান দিব লাগে, জান দিবৰ কাৰণে আমি সাজু হৈ আছোঁ। গতিকে কথাটো এইটোৱে যে তেওঁলোকে যদি এতিয়াও অসমৰ মানুহৰ বা ভাৰতবৰ্ষৰ অন্যান্য প্ৰদেশৰ মানুহৰ যিটো দাবী, সেই দাবীটোৰ পৰা যদি নৎসাত কৰিব খুজি আছে, তেওঁলোকে যদি ভাবিছে যে এওঁলোকে কথা কৈ থাকক আমি কৰিমেই, তেতিয়াহ'লে মূৰ্খ তেওঁলোক। কাৰণ ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব, এই কথাষাৰ তেওঁলোকে জনাব। জুৰিয়াৰ পৰা দিলৱাৰ হুছেইনৰ ৰিপৰ্ট, পাব্লিক নিউজ টাইম।